জীৱনত মই মাত্ৰ সাহসী হ'ব খোজোঁ, যাতে মোৰ জীৱনলৈ অহা প্ৰতিটো সমস্যাৰ লগত যুঁজিব পাৰোঁ। নোপোৱাবোৰৰ বাবে দুখ কৰি থাকিলে জীৱনটো দুখতেই পাৰ কৰিব লাগিব। সেয়েহে যিখিনি আছে সেইখিনিকে লৈ সন্তুষ্ট হোৱা, চাবা জীৱনটো সুখময় হৈ পৰিছে। খং কমাবলৈ শিকি লোৱা, কিয়নো ই এনে ভয়ানক যে বহু ভাল ভাল সম্পৰ্ক সহজতে নিঃশেষ কৰি পেলায়। জীৱনত যদি সুখী হ'ব বিচাৰা তেন্তে আনক লৈ নহয়, নিজক লৈ সপোন দেখা, চাবা জীৱনটো এনেই সুন্দৰ হৈ পৰিছে। কিছুমান ভুলে আমাক শিকাত সহায় কৰে, ঠিক তেনেকৈ কিছুমান আঘাতে আমাক সলনি হোৱাত সহায় কৰে। যেতিয়া মানুহৰ দুখবোৰ জোখতকৈ বেছি হৈ যায়, তেতিয়া মানুহে কান্দিবলৈ এৰি দিয়ে আৰু মনে মনে থাকিব শিকি যায়। যিবোৰ মানুহে মুখত মধু আৰু বুকুত বিষ লৈ থাকে, তেওঁলোক কোনোদিনেই কাৰোবাৰ বন্ধু হ'ব নোৱাৰে। সেইজনহে প্ৰকৃত বন্ধু, যিয়ে ভাল কামত উৎসাহ দিয়ে, বেয়া কামত বাধা দিয়ে আৰু সকলো সময়তে ভাল ভাল পৰামৰ্শ দিয়ে আৰু বিপদৰ সময়ত কাষত আহি থিয় দিয়ে। প্ৰয়োজনতকৈ বেছি ভদ্ৰ নহবা, কিয়নো মানুহে সেইজোপা গছকহে কাটিবলৈ বিচাৰে যিজোপা সহজ সৰল চিধা। জীৱনত যদি কিবা কৰিম বুলি ভাবিছা তেন্তে আজিৰ পৰাই আৰম্ভ কৰা। পৃথিৱীক জয় কৰাৰ আগতে নিজৰ মনটোক জয় কৰি লোৱা। কোনোবা মানুহেই হওক বা অন্য কিবা যদি আপোনাৰ সুখময় জীৱনত বাধাৰ সৃষ্টি কৰিছে, তেন্তে তেওঁৰ পৰা আঁতৰি আহক বা পাহৰি যোৱাৰ চেষ্টা কৰক। অকলে থাকিবলৈ শিকিব লাগে, কিয়নো জীৱনৰ কঠিন সময়বিলাক অকলেই যে পাৰ কৰিব লাগে। কোনোবাই ভাল পাওঁ বুলি কৈও অকলে এৰি গুচি যায় আৰু কোনোবাই সহ্য কৰিব নোৱাৰোঁ বুলিও চিৰদিন কাষত থাকি যায়।